हेलो एवरीवन আপোনালোকৰ প্ৰিয় চেনেল নেচাৰ্ছ কালাৰলৈ মই মৌচুমীয়ে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত এটা ইনডোৰ প্লেন্টৰ কেয়াৰ কিদৰে লোৱা হয় সেই বিষয়ে ক'বলৈ লৈছো। প্লেন্টৰ নাম হৈছে monstera deliciosi। এই প্লেন্টৰ মই ফেব্ৰুৱাৰী মাৰ্চ মাহতে কাটিং লগাইছিলো। এতিয়া মই প্লেন্টক এটা নতুন টাবত লগাব খুজিছো। এই প্লেন্টৰ সুন্দৰতা এই যে ইহতৰ পাতবোৰৰ মাজত কিছুমান বিন্ধা থাকে আপোনালোকে দেখা পাইছে আৰু এই প্লেন্টক বিশেষকৈ ডাঙৰ ডাঙৰ গছৰ তলত বৰ্ষাৰণ্য বিলাকত খুবেই পোৱা যায় আৰু এই বিন্ধাবোৰে প্লেন্টক সাফিচিয়েন্ট ৰ'দ বৰষুণ সাৰ্কুলেট কৰাত সহায় কৰে। মোৰ এই কাটিংটো ধুনিয়াকৈ এতিয়া গ্ৰো কৰিছে আৰু মই এতিয়া ইয়াক টাবত লগাম। মই ইয়াৰ বাবে 9 ইঞ্চি এটা টাব লৈছো। আপোনালোকে প্লেন্টৰ হিচাপত টাবটো ল'ব পাৰে। যেতিয়া ই অলপ ডাঙৰ হ'ব তেতিয়া মই ইয়াক 12 ইঞ্চি পটত পুনৰ লগাম। ইয়াত মই পটিং মিক্সাৰৰ বাবে অলপ গাৰ্ডেন সয়েল লৈছো, অলপ কোকোপিট লৈছো আৰু যাতে ইয়াৰ ভিতৰত ধুনিয়াকৈ বায়ু চলাচল কৰিব পাৰে তাৰ বাবে মই ৰিভাৰ স্যান্ড লৈছো। এমুঠিমান নিম খালি লৈছো যাতে বেক্টেৰিয়েল বা ফাংগেল ইনফেকচনৰ পৰা এই প্লেন্টটো ৰক্ষা পৰে আৰু সাৰ হিচাপে মই ইয়াত লিফ কম্পোষ্ট ইউজ কৰিছো। ইয়াত মই কোনো ধৰণৰ কাউডাং বা ভাৰ্মি কম্পোষ্ট ব্যৱহাৰ কৰা নাই যেহেতু মই আপোনালোকক কৈছিলো যে এই প্লেন্টটো ৰেইন ফৰেষ্টবোৰত পোৱা যায় আৰু তাত যাতে ময়েশ্চাৰ লেভেল মেইনটেইন ধুনিয়াকৈ নিজে হৈ থাকে আৰু গতিকে টাবটোত লগাতেও যাতে প্লেন্টটোৱে ময়েশ্চাৰ লেভেলটো মেইনটেইন কৰি থাকিব পাৰে তাৰ বাবে মই ইয়াত লিফ কম্পোষ্ট দিছো আৰু লগতে মই ইয়াত এচামুচ ফাংগিসাইড পাউডাৰ দি দিছো। এতিয়া মই এই আটাইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু মোৰ কাটিং কৰি লোৱা প্লেন্টটো নতুনকৈ টাবত লগাম। এই প্লেন্টক আপুনি ঘৰৰ বাহিৰতো ৰাখিব পাৰে নতুবা ইনডোৰ প্লেন্ট হিচাপে ঘৰৰ ভিতৰত ব্যৱহাৰ কৰিব পাৰে। কিন্তু যদি আপোনালোকে প্লেন্টটো ঘৰৰ বাহিৰত ৰাখে তেনেহলে ফুল সানলাইট পৰা জেগাত নাৰাখিব। ইয়াক আপুনি ছাঁ পৰা জেগাত ৰাখিব যিহেতু ইহঁতি বৰ্ষাৰণ্যবিলাকত পোৱা যায় ডাঙৰ গছৰ তলত গতিকে ইহঁতক ফুল সানলাইটৰ প্ৰয়োজন নাই। গতিকে ইহঁতক আপোনালোকে আউটডোৰ প্লেন্ট হিচাপে ৰাখিব পাৰে নতুবা মোষ্ট প্ৰিফাৰেবলি ইহঁতক আপোনালোকে ইনডোৰ প্লেন্ট হিচাপে যদি ৰাখে তেতিয়াহ'লে আপোনাৰ ঘৰৰ ভিতৰখনো দেখাত খুব সুন্দৰ দেখাব আৰু লগতে প্লেন্টৰ গ্ৰো বহুত ধুনিয়াকৈ হ'ব। আপোনালোকে যদি আপোনালোকৰ বাগিচাত ৰেইনি সিজনত হোৱা ফুল লগাব বিচাৰে তেনেহ'লে স্ক্ৰীনত দিয়া ভিডিঅ'টো প্লে কৰিব পাৰে। আজিলৈ আমাৰ সময় হ'ল, পুনৰ লগ পাম। নমস্কাৰ।